নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছো আৰু এটি নতুন কবিতা আৰু এই নতুন কবিতাটি আজি এজন বিশেষ ব্যক্তিৰ আৰু যিজন ব্যক্তি এখন এমই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু যিজন শিক্ষকে মুকু পঢ়াইছিল সেয়ে আজি ভাবিলো তেওঁৰ কবিতাটিকে মই আজি আবৃত্তি কৰি দিও আশা কৰো আপোনালোকে ভাল পাব আৰু যিসকলে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিওক আৰু কাষতে থকা বেল আইকনটো দবাই দিওক যাতে কবিতাবোৰ আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আহক কবিগৰাকীৰ লগত চিনাকি হৈ লওঁ আজিৰ কবিতাটিৰ কবিগৰাকীৰ নাম শ্ৰীযুত টংক কোঁৱৰ তেওঁ বৈঠাংছৰীৰ বাসিন্দা তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক হয় যদিও তেওঁ বহুতো শিক্ষানুষ্ঠানৰ লগত আংশিকভাৱে হ'লেও জড়িত হৈ আছে আৰু বিভিন্ন সামাজিক কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰি থাকে তেওঁ অলপতে অসম সাহিত্য সভাৰ তৰফৰ পৰা জয়সিং হানছে বঁটা লাভ কৰিছে চমুকৈ কৈ দিওঁ যে জয়সিং হানছে বঁটা কোনবোৰ লোকক দিয়া হয় যিবোৰ লোকে অৰ্থাৎ অনাকাৰ্বি লোকে কাৰ্বি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ উন্নয়নৰ হকে যি লেখা মেলা কৰে তেওঁলোককে এই জয়সিং হানছে বঁটাটো প্ৰদান কৰা হয় তেহক আজি তেওঁৰ কবিতাটি শুনো আজিৰ কবিতাটিৰ শিৰোনাম ৰঙা চাইকেল এ ৰেড চাইকেল ৰঙা চাইকেল চলোৱা ছোৱালীবোৰ উৰি আহে পাখিত লগাই পাখি মোৰ গাত কুবাই যায় সিহঁতৰ বহুৰঙী বতাহে ঠেলি দিয়ে মোৰ শৈশৱৰ অস্পষ্ট স্মৃতিৰ মাজলৈ সেই ৰঙা চাইকেল চলোৱা বহুৰঙী পখিলাবোৰ ৰঙা চাইকেলৰ আগে পিছে উলমি থাকে কোনোবা ব্যৱসায়ীৰ মুনাফাৰ সপোন কিন্তু সিহঁতে এইবোৰ নাজানে হাঁহি মাতৰ মাজতেই সিহঁতৰ মাজতো অঘোষিতভাৱে চলি থাকে আগবঢ়াৰ প্ৰতিযোগিতা পিছ পেলোৱাৰ অবিৰাম প্ৰচেষ্টা ৰঙা বেঙুনীয়া চাইকেলবোৰ ৰ'দত জিলিকে পোহৰত জিলিকে অবিৰাম ঘূৰি থাকে ফিৰ ফিৰ চকাবোৰ একো বাস্কেট সপোন কঢ়িয়াই সজাগ হৈ সিহঁতে ঘূৰাই থাকে চকাবোৰ ঘূৰাই থাকে চকাবোৰ ঘূৰাই থাকে চকাবোৰ ধন্যবাদ যদি আপোনালোকক আজিৰ কবিতাটো ভাল লাগিছে অনুৰোধ কৰি এটা লাইক কৰি দিব আৰু লগতে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে আপোনালোকৰ কবি বন্ধু বা আপোনালোকৰ লগৰ সমনীয়া যিমান আছে তেওঁলোকলৈ এই কবিতাৰ চেনেলটো আগবঢ়াই দিয়ক যাতে তেওঁলোকে শুনে তেওঁলোকে যেন ইয়াৰ পৰা কিবা এটা শিকিব পাৰে বা কবিতা লিখাৰ এটা মনোভাৱ জাগে এই চেনেলটোৰ জৰিয়তে যিসকলে কবিতাবোৰ শুনি আছে তেওঁলোকলৈ মোৰ এটাই অনুৰোধ যেন তেওঁলোকে কবিতাবোৰ শ্বেয়াৰ কৰি দিয়ে আৰু যদি বিচাৰে যে তেওঁলোকৰো কবিতা মই আবৃত্তি কৰি দিব লাগে তেতিয়াহ'লে মই মোৰ এই চেনেলটোৰ ডেছক্ৰিপশ্যনত মই মোৰ নম্বৰটো দি দিম হোৱাটছএপ নম্বৰটো সেই হোৱাটছএপ নম্বৰত তেওঁলোকৰ কবিতাটো মোলৈ পঠিয়াব পাৰে আৰু লগতে তেওঁৰ নাম আৰু তেওঁৰ ফটোখন পঠিয়াই দিব যাতে মই মোৰ কবিতাটিত মই সেইটো দেখুৱাই দিব পাৰোঁ আৰু আপোনালোকে ভালে থাকক সন্তোষে থাকক তাৰে কামনাৰে আজিৰ কবিতাৰ শিতানটো ইয়াতে সামৰণি মাৰিছোঁ পুনৰ আকৌ লগ পাম নতুন এটি কবিতাৰ জৰিয়তে আজিলৈ বাই